ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। ভিডিঅ'টোত কিবা ভুল থাকিলে কমেণ্ট কৰি জনাব। এয়া আপোনালোকৰ মৰম বুলি ভাবি লওক। ধন্যবাদ। যদি সফলতা বিচাৰে তেনেহ'লে সফল হ'বলৈ প্ৰস্তুত থাকক, কাৰণ সফল হোৱাৰ পিছত ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে এদিন ডাঙৰ সফলতা পাব। তুমি মনত নাভাবিবা মই সফল কৰিব নোৱাৰিম বুলি, কাৰণ সফল তেতিয়া হয় যেতিয়া তুমি মনত ভাবি ল'বা মই সফল কৰিব নোৱাৰিম বুলি। মানুহৰ পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতক লৈ উপহাস নকৰিব, কাৰণ সময় ইমান শক্তি আছে যে মানুহজনৰ পৰিস্থিতিখিনি এদিন আপোনালৈকেও ঘূৰি আহিবলৈ পাৰে। মই অকলে জন্ম হৈছোঁ আৰু মই অকলেই মৃত্যুবৰণ কৰিব লাগিব। মই ভাল আৰু বেয়াৰ কৰ্মফল মই নিজে ভোগ কৰিব লাগিব, আৰু মই অকলেই স্বৰ্গ বা নৰকলৈ যাত্ৰা কৰিব লাগিব। তোমাৰ সকলোতকৈ প্ৰিয় মিত্ৰজন হ'ল তোমাৰ শিক্ষা। তুমি মনত ৰাখিবা, শিক্ষিত ব্যক্তি এজনে সকলো ঠাইতে সন্মান লাভ কৰে। সফলৰ পিছত নদৌৰিবা, তুমি কৰ্ম কৰি যোৱা, নিজৰ ওপৰত বিশ্বাস ৰাখা। এদিন সফল নিশ্চয় তোমাৰ ওচৰত আহি পাব। তুমি অপেক্ষা নকৰিবা, পিছত পৰি থাকিবা। তুমি যিমান ভাবিছা তাৰ আগতেই তীব্ৰ গতিৰে সংসাৰখন আগবাঢ়ি গৈ আছে। তুমি কৰ্মক্ষেত্ৰত হাৰি গ'লে মনৰ পৰা হাৰি যাবা, এদিন জয় হৈ যাবা পাৰা। কিন্তু মনৰ পৰা হাৰি গৈছা যদি তুমি কেতিয়াও জয় হ'ব নোৱাৰিবা। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া আপোনালোকৰ মৰম ভাল পোৱা বুলি ভাবি ল'ম। ধন্যবাদ। জয় আই অসম।